ওয়েলকাম জানাইছো নতুন এটা ভিডিওত কলা আপা ব্লগ চেনেললৈ আৰু আজি আমি বহুত ঘূৰিম গাইছ বহুত ঘূৰিম চবতাকে যাম ইউটিউবৰ কাবাতাকে হলেও যাম মোবাইলটো আৰু এটা কাটটাকে যা আছে আপোনালোকক দেখাই দিছো বলক এতিয়া যাওঁ এনেকৈয়ে যাই আছো গাইছ যাই এনেকুৱা এটা মানুহ তাকে যাম মানে আপোনালোকে চাই পেলাই আৰু এতিয়া এনেদৰে আমি একেলগে পুৰা যাই আছো বাই এতিয়া আমি এখন বিয়া আছে বৰভাগত প্ৰথম তোহাঁতৰ বিয়াখন খাই যাম তাৰপিছত আমাৰ মানে আজি দুখন বিয়া আছে গাত আৰু এখন আছে পিষ্টচ ভাই আলহীৰ আৰু এখন মোৰ আলহীৰ মানে প্ৰথম আমাৰ খাম তাৰপৰা ইয়াৰ আলহীখন খাব যাম মানে ইয়াৰ আলহীখন হ'ল বৰভাগত আৰু আমাৰ বিয়াখন হ'ল ওচৰত মানে আগে ফাৰ্ষ্ট আমাৰখন খাব লাগিব আজি দুখন খাম গাই ছটা পেট বাৰা ধামাকা ছটা পেট বাৰা ধামাকা হনে বালা আজ হয় না আৰু আমাৰ লগত যাই থাকক এতিয়া বলক যাওঁ ভাইটিক কিবা ক'বলৈ দিয়া ভাইটি যোনটো আমি ভাল পাইছিল সেইটো বোলে ব্ৰেকআপ দিছি এতিয়া ভাইটি অলপ হেল্প কৰক মানে কি ৰাতি ৰছীডাল নলিহে ভাই যেতিয়া দেহাত মুঠৰ বল নাথাকে না গাছ তেতিয়া আপি পঠাব যায় লাভ নাই কি ভাই পেচাব চেচাব কৰা লাগছি নেকি এনি টাইম ভিডিঅ' এনি টাইম নন ষ্টপ আৰু ভিডিঅ' অন হৈ থাকে গাছ আৰু এনেদৰে গাঁৱৰ নাজাৰাটো চাই লওক অলপ আৰু এনেদৰে আমি স্কচ ভাই আৰু ভাইটি যাই আছোঁ মানে ভাইটিৰ ঘৰত যাম ঘৰত যাই পেলাই অলপ ড্ৰেছ কৰিব আমাৰ মানে বিয়া আছে না বিয়া ড্ৰেছ চেছ কৰি পেলাই আমাৰ বিয়া খাব আৰু হাপি এটা পঠাই দিব দিছে আৰু লগতে ইয়াৰ ঘৰত যাওঁ আৰু বলক যাওঁ আমাৰ এই কি লাগিছে তো সহাব চব নালাগিব নেকি কাবাক লাগে যদি ক'ব বেছি দিব কম দামে বৰ দাম টকা ধৰা 10,000 সঁচাকৈ গাছ জন্তুবিলাকক বহুত ভাল লাগে বিদ্যা মই সঁচা শহাপহুটো আৰু বেছি মৰম লগা বস্তু চাওকচোন কমেণ্ট কৰি জনাব মানে কি ভাল লাগে কিমান ভাল লাগে না কাৰোবাৰ ভাল নালাগিব পাৰে মোৰ কিন্তু বহুত ভাল লাগে গাছ আৰু ভিডিঅ' সঁচাকৈ কৈছোঁ এইবিলাক বস্তু তুমি দেখা নাপাওঁৱেই আৰু আজি পাইছোঁ যি মানে ওচৰত কি মৰম লাগে চাওকচোন মুখখন কি টুটে আছে খাবি নেকি কিবা গাছ মোবাইলটো খাব গৈছি বঢ়িয়াকৈ পঢ়ি আছোঁ স্কচ আৰু মই স্কচৰ ভৰি চৰি দেখছি নে নাই তেতিয়া লাংঘাই পৰি গৈছে মানে তাম ভাগত ধৰিছি বোলে আৰু এই চাই দি একবাৰ হাই দেখছি ডান্স দেখছি তাৰ কি হ'ব আৰু যাওঁ এতিয়া যাওঁ গাছ এনেদৰে স্কচ ভাই আৰু এটা যাদু দেখাব খুজিছে কি যাদু মানে কি ময়ো বুজি পোৱা নাই আৰু থৈ দিলে কি কৰিব হাততো একো নাই ন আগৰ পৰাই নাই গাছ এনে কৈছে নাই এখন একডাল আছে গাছ এখন হাতৰ পৰা দুদিলা ওলাইছে মানে কি যাদু এইবিলাক সঁচাকৈ কিবা এটা আছে এনেকুৱা ধৰণৰ আমি ফাৰ্ষ্ট আমাৰ কাৰণে আনিছে পানী ভাই পানী লৈছে তাৰপৰা কি এনে নাজানো খাবা দিয়ে ভোক লাগছি দে আৰু স্কচ ভাই ভোক লাগছি নে আকৌ ভোক লাগছি ৰ ভাই পানী খাওঁ সুদা পানী দিছে গাছ কি ক'ম আৰু দিবই খোৱা বহুতো খাবা আছে খাবি আৰু এনেদৰে আহি গ'ল আমাৰ তাৰমানে খোৱা বস্তু কণী দিছে এই উৱা নাপালে কি ভোক লগা নাই বোলে গাছ এতিয়া কিন্তু আমাৰ ভোক লাগছি হাও পানীও খালাক গাছ খোৱা নাপা লাগি গৈছে কিন্তু এতিয়া কেনে এটা মানে কি আৰু মানে কেনে মানে আগে কি খাবি এতিয়া কি কৈছিল গাছ খাম তুমি কি নাখাওঁ আৰু ভাই এইবিলাক কৰিব নালাগে কৰাই ভাল হৈছে দে খাবাৰ ইচ্ছা গৈছে আমাৰ ভোক লাগছি ভাই দে হ'ব দে স্কচ ভাই এতিয়া খোৱা আৰম্ভ আৰু আপোনালোকে চাই লওক কণী এটা বস্তু কৰি আছো চবতে কণীখিনি ওলালা খাব লাগিব খাব লাগিব মৰম বস্তু দি একদম পাল্টু এতিয়া খাওক
আৰু এটা মন্দিৰলৈ লৈ যাম আৰু আপোনালোকক মন্দিৰটো ভালদৰে দেখাই দিম তাতে ভিডিঅ'টো সমাপ্ত কৰিম বাই আহি মানে আমি কি পালোঁ কালি মন্দিৰ আৰু এটা সন্মান পাইছোঁ আমাৰ গামোচা এখন দিছে তাৰ নাম কি ভাইটিৰ তাকে যায় এখন সন্মান পালোঁ এখন আমাৰ বহুত ভাল লাগে এনেকৈ সন্মান পালে আৰু এতিয়া তই কি দেখাবা ক'লা পা আৰু আমি চাৰিজন আহিছোঁ ভাই আমি চাৰিটা আহি গৈছোঁ আৰু ধৰক আপোনালোকক এতিয়া মই মন্দিৰটো ভালদৰে দেখাই দি আছোঁ আৰু এনেদৰে কালী মন্দিৰ ইয়াত আমাৰ নলবাৰীৰ ভিতৰত কালী মন্দিৰ ইয়াত ডাঙৰ হয় ন ইয়াতে কালী পূজা আটাইতকৈ ডাঙৰ পূজা হয় বাটছৰ আপোনালোকৰ মন্দিৰটোৰ ভিতৰে নগ'লোঁ মানে কাম চলি আছে সেইটো কাৰণে জনা আৰু অতি সোনকালে কামখিনি হওক আৰু আমাৰ এতিয়া নেক্সট ব্লগটোত দেখা পাব আমি ক'ত যাই আছোঁ কৈ দিয়া আৰু এতিয়া যাওঁ আমি বৰবাগ বেতল তাতে যাম মিনবাইদেউ হাততে যাম আৰু গদাৰ তাত যাইছোঁ নেক্সট ভিডিঅ'ত বৰবাগ বলক এতিয়া যাওঁ আৰু যোনে মোৰ ভিডিঅ'টো চাই আছে মানে কিছুমানে ছাবস্ক্ৰাইব কৰা নাই সেইবিলাক ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু ভাল ভাল ভিডিঅ' পাই থাকিব আপোনালোকে দিয়ক